নমস্কাৰ সকলোকে পুনৰ তাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই DHAJYA আৰু আপোনালোকে চাই আছে DHAJYA এক্সপ্লেনাৰ আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম ভাইমন্দা চলচ্চিত্ৰখনে এই 3 দিনত বক্স অফিচত কিমান কালেকশ্যন কৰিলে তাৰ সন্দৰ্ভত আজি এই ভিডিঅ'টোত কথা পাতিম 23 মে 2025 তাৰিখে মুক্তি লাভ কৰা ভাইমন্দা হৈছে এখন জীৱনীমূলক চলচ্চিত্ৰ এই চলচ্চিত্ৰখন মুক্তিৰ লগে লগে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলত ব্যাপক সঁহাৰি লাভ কৰিছে চাওঁহক চলচ্চিত্ৰখনে এই 3 দিনত কিমান উপাৰ্জন কৰিলে বক্স অফিচত কিমান উপাৰ্জন হ'ল এই 3 দিনৰ সকলোখিনি কৈ আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভাইমন্দাৰ ছবিখনৰ মুক্তিৰ প্ৰথম দিনটোতেই লাভ কৰিছে বক্স অফিচ কালেকশ্যন লাভ কৰিছে প্ৰথম দিনাখনিয়ে লাভ কৰিছে 13 লাখ উপাৰ্জন কৰিছে বক্স অফিচ কালেকশ্যন 13 লাখ দ্বিতীয় দিন হৈছে 24 মে আৰু 24 মে তাৰিখে প্ৰথম দিনতকৈও বহু গুণে বেছি উপাৰ্জন কৰিছে আৰু দ্বিতীয় দিনাখনি ভাইমন্দা ছবিখনে বক্স অফিচত কালেকশ্যন কৰিছে 37 লাখ আৰু তৃতীয় দিন হৈছে 25 মে তাৰিখে যেহেতু তৃতীয় দিন অৰ্থাৎ যোৱাকালি ভাইমন্দা ছবিখনে উপাৰ্জন কৰিছে বক্স অফিচ কালেকশ্যন উপাৰ্জন কৰিছে প্ৰথম দ্বিতীয় আৰু বহুগুণে বেছি উপাৰ্জন কৰিছে আৰু তৃতীয় দিনাখনে উপাৰ্জন কৰিছে 25 মে তাৰিখে উপাৰ্জন কৰিছে ভাইমন্দা ছবিখনে 61 লাখ উপাৰ্জন কৰিছে তৃতীয় দিনাখনে বহু বেছি ভাল লাগিছে খবৰটো পায় কাৰণ অসমীয়া চিনেমা এখন ইমান বেছি এদিনতকৈও সিদিন বক্স অফিচ কালেকশ্যন বহু বেছি বাঢ়ি গৈছে আশা কৰিছোঁ আৰু বেছি বাঢ়ি যাওক আৰু এই 3 দিনত উপাৰ্জন হৈছে 1.11 কৰোৰ মানে অৰ্থাৎ 1 কোটিতকৈও অধিক উপাৰ্জন কৰিছে এই 3 দিনত বক্স অফিচ কালেকশ্যন ভাইমন্দা অসমীয়া চলচ্চিত্ৰখনে ভাইমন্দা চলচ্চিত্ৰখনে উপাৰ্জন কৰিছে 1 কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে এই 3 দিনত আশা কৰিছোঁ আৰু অনাগত দিনত মানে আহিবলগীয়া দিনকেইটাতো ভাল উপাৰ্জন হওক তাৰে আশা কৰিছোঁ বাৰু আপুনি জনাওকচোন ভাইমন্দা ছবিখন চাবলৈ গ'লনে নাই যদি চালে চলচ্চিত্ৰখনত কোনটো দিশত আপোনাৰ বহুত বেছি আটাইতকৈ ভাল লাগিল মানে চলচ্চিত্ৰখনৰ কোনটো দৃশ্য বা কাক বহুত বেছি ভাল লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ